নমস্কাৰ, মই হিমাই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু এয়া লৈ ল'লোঁ নল টেঙা আৰু এয়া হৈ গ'ল মচন্দৰী আৰু লগতে দুটা জলকীয়া লৈ ল'লোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে ধুই ল'লোঁ। আপোনালোকে এনেদৰে খাই নে নাখায় জনাবচোন। আমি কিন্তু এনেকৈ খাই বৰ ভাল পাওঁ দেই। মই প্ৰথমতে এইখিনি ধুই ল'লোঁ, ধুই পেলাই চাফা কৰি ল'লোঁ পাতবোৰ। চাফা কৰি লৈ পেলাই আমাৰ ঘৰতে যিহেতু আছেই, গতিকে এনেদৰে মাজে মাজে খাব লাগে। খোৱাটো আৰু এনেকৈ খোৱাটো পেটৰ কাৰণেও বহুত বেছি ভাল হয়। আৰু মই এয়া ভালদৰে কাটি লৈছোঁ। এইখিনিয়ে আমাৰ 2-3জনৰ কাৰণে ধুনীয়াকৈ হৈ যাব। আৰু যিহেতু আমি মানুহ দুটাহে, গতিকে এইখিনি আমাৰ হৈ যাব। তাৰপিছতে এয়া কাটি হৈ গ'ল। তাৰপিছতে মই এতিয়া কাটি দিম ইয়াতে নহৰু আৰু জলকীয়া। ইয়াতে কাটি ল'লোঁ, মই 2টা জলকীয়া কাটি ল'লোঁ। আৰু ইয়াতে মই এতিয়া জলকীয়াকেইটা কাটি হোৱাৰ পাছত মই কাটি ল'ম ইয়াতে নহৰু কাটি ল'লোঁ এয়া। আৰু আজি বনাম মই একেবাৰে এখন চিম্পল থালি, আচলতে নিৰামিষ থালি আৰু একেবাৰে সাধাৰণ থালি এখন। গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু এইখিনিয়ে মোৰ চব কাটি হৈ গ'ল। আৰু তাৰপিছতে মই দালি এয়া তেল মাৰি ল'লোঁ, তাৰ লগতে উঠাই ল'লোঁ ভাত। যিহেতু মানুহ 2জনহে, সৰু কুকাৰটোতে আমাৰ চলিছেহে। আৰু এয়া মই কাটি ল'লোঁ এয়া বেচনত পিঁয়াজ, বন্ধাকবি আৰু জলকীয়া দি কাটি ল'লোঁ। ইফালে কেৰাহীত তেল দি লৈ তেল গৰম হোৱাৰ পাছত এয়া পকৰীকেইটাও ভাজিবলৈ ভাজি ল'লোঁ। আৰু পকৰীও ভাজি আছোঁ। ভাজি থাকোঁতে এফালে ভাতৰ কুকাৰৰ চিটিও মাৰিল, গতিকে অফ কৰি ল'লোঁ। আৰু তাৰপিছতে আলু এয়া বইল কৰি লৈছিলোঁ, এয়া দি ল'লোঁ অলপ বি জলকীয়া কুটি দিলোঁ। আৰু এয়া দিলোঁ পিঁয়াজ কুটি দিলোঁ। আৰু এয়া দিছোঁ বুট আৰু অকণমান নিমখ দিলোঁ। দি লৈ তাৰপিছতে এয়া কেৰাহীত দি ল'লোঁ কেইটামান মেথি গুটি। আৰু তাৰপিছতে এইখিনি নল টেঙা আৰু খিনি ভাজি ল'লোঁ। আৰু যিহেতু মোৰ হৈ গ'ল, তাৰপিছতে এয়া এতিয়া পৰিৱেশনৰ সময়। এয়া দি ল'লোঁ আলু পিটিকা। তাৰপাছতে দিলোঁ ভাজি লৈছিলোঁ পকৰীকেইটা দিলোঁ। তাৰপাছতে এয়া হৈ গ'ল নল টেঙা। একেবাৰে গৰমে দেই। এসাঁজ ভাত কিন্তু গৰমে খোৱা মজা খুবেই সুকীয়া দেই। বৰ ধুনীয়া আচলতে খাবলৈ। গৰমে খাব লাগিব। ঠাণ্ডা হোৱাতকৈ গৰমে খাবলৈ বেছি ভাল পাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ দেই।